আজি মোৰ দাদাৰ বিয়া হৈ গ'ল। মোৰ বৌজনী বৰ ধুনীয়া। মই তাইক থৈ আহিবলৈ তাইৰ লগত তাইৰ ৰুমলৈ গৈ আছিলোঁ। মোৰ লগত আন কেইজনীমান ছোৱালীও আছিল। কোনোবা মোৰ বান্ধৱী, কোনোবা আমাৰ আলহী আৰু কোনোবা চুবুৰীৰ ছোৱালী। বৌক সজাই থোৱা বিচনাখনত বহিবলৈ দিয়া হৈছিল। আমি বিচনাখন বৰ ধুনীয়াকৈ সজাইছিলোঁ। গোটেই বিচনাখনত ফুলৰ পাহিবোৰ সিঁচৰিত হৈ আছিল। মোৰ এনে লাগিল যেন বৌয়ে মোক কিবা এটা ক'ব বিচাৰিছে। তাই মোক চকুৰ ইংগিত দিছে। মই বৰ আচৰিত হ'লোঁ, কাৰণ বৌ আৰু মোৰ কোনো পূৰ্বৰ চিনাকি নাছিল আৰু বান্ধৱীও নাছিলোঁ। তাৰপিছত বৌয়ে মোক কি ক'ব বিচাৰিছিল? বৌয়েকবোৰেতো নন্দেকৰ লগত কথা পাতিবলৈ ভাল নাপায়, আৰু মোৰ বৌয়ে তাইৰ বিয়াৰ প্ৰথম ৰাতিতেই তাইৰ কিছুমান গোপন কথা ক'ব বিচাৰিছিল। মোৰ বৰ ভাল লাগিল। মই সকলো ছোৱালী কোঠাটোৰ পৰা বাহিৰলৈ পঠিয়াই দিলোঁ আৰু আহি বৌৰ ওচৰত বহিলোঁ আৰু হাঁহি হাঁহি মোৰ বৌক সুধিলোঁ, বৌ, কি কথা তুমি মোক ক'ব বিচাৰিছা? মোৰ বৌয়ে এই কথা শুনাৰ লগে লগে জোৰেৰে কান্দিবলৈ ধৰিলে। তাইৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। বৌক কান্দি থকা দেখি মই বৰ অস্থিৰ হৈ পৰিলোঁ। মই বৌক ক'লোঁ, কিয় কান্দিছা? আহা, কোৱা, কি হৈছে? বৌয়ে কান্দি কান্দি ক'লে, মোক এৰি নাযাবা, মই অকলে এই কোঠাটোত মৰি যাম। বৌৰ এই কথা শুনি মই বৰ আচৰিত হৈছিলোঁ। মই তেওঁক সান্তনা দি ক'লোঁ, বৌ, কিয় কান্দিছা? ভয় নকৰিবা, এনেকুৱা একো নহয়। দাদাই তোমাক খুব মৰমৰে যত্ন ল'ব। তেওঁ তোমাৰ কোনো ধৰণৰ ক্ষতি নকৰে। মোৰ কথা শুনি বৌয়ে আৰু জোৰেৰে কান্দিবলৈ ধৰিলে। এতিয়া এই ৰূপত বৌক দেখি মোৰ ভয় লাগিবলৈ ধৰিলে। পিছত মই ভাবিলোঁ যে প্ৰতিজনী ছোৱালীৰ জীৱনত এনেকুৱাই হয়েই চাগৈ। যদি দাদা আহে তেতিয়া হয়তো সকলো ঠিক হৈ যাব। মই উঠি যাবলৈ ধৰিলোঁ, কিন্তু বৌয়ে মোৰ ভৰি দুখন ধৰি ক'লে, ভগৱানৰ খাতিৰত মোক অকলে এৰি নাযাবা, মই মৰি যাম। মোৰ জীৱনত একো নাথাকিব, মই বদনাম হ'ম। বৌৰ কথা শুনি মই বৰ আচৰিত হৈ ক'লোঁ, কিয় বদনাম হ'বা? তেওঁ তোমাৰ স্বামী, আৰু মোৰ দাদায়ে তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিব পৰা বনৰীয়া জন্তু নহয়। তেওঁ বৰ মৰমীয়াল। তাৰ পিছত দাদাৰ কোঠাত আন কাৰোবাৰ উপস্থিতি অনুভৱ কৰিলোঁ। দুৱাৰ মুখলৈ ঘূৰি চালোঁ। দেউতা থিয় হৈ আছিল। দেউতাই বৰ ঘৃণাৰে বৌৰ ফালে চাই আছিল। বৌয়ে পাপাৰ চাৱনি এৰাই চলিবলৈ ধৰিলে। কেইমুহূৰ্তমানৰ বাবে বৌ আৰু পাপাৰ চকুৱে চকুৱে পৰিল। তাৰপিছত মোৰ এনে লাগিল যেন বৌৰ চকুত অভিযোগ এটা আছে। এনে লাগিল যেন বৌয়ে পাপাক আগৰে পৰাই চিনি পাইছিল আৰু তাইৰ চকুৱে পাপাক কিবা এটা অভিযোগ কৰি আছিল। কিন্তু পাপাৰ চকুত ঘৃণা আছিল। তেওঁ খঙেৰে চাই আছিল বৌক। পাপাই মোক ক'লে, আহা মাজনী, এইবোৰ আজিকালি মহিলাৰ অলপো লাজ নাই। কাৰ লগত কি কথা পাতিব লাগে তাকো ভাবি নাচায়। তুমি সৰু ছোৱালী, আৰু এইবোৰ কথা সৰু ছোৱালীৰ লগত পাতিব নালাগে। পাপাই খঙেৰে কৈ মোৰ হাতখন ধৰি ওলাই যাবলৈ ধৰিলে। মই পাপাক বুজাবলৈ চেষ্টা কৰি ক'লোঁ যে, পাপা, বৌ বৰ নাৰ্ভাছ হৈ আহিছে। মই বৌক বুজাই আছিলোঁ। বৌয়ে মোক তেনেকুৱা একো কথাই কোৱা নাছিল। তাই মাত্ৰ মোক তাইৰ লগত কোঠাটোত অলপ সময় থাকিবলৈ কৈছিল। কিন্তু পাপাই মোৰ হাতখন টানি মোক বাহিৰলৈ লৈ গ'ল। তেওঁ ক'লে, বাহিৰলৈ আহা, মই কিবা এটা ক'ম। কোঠাৰ পৰা ওলাই আহি পকেটত হাতখন দি 10,000 টকা উলিয়াই আনিলে। মোৰ হাতত থৈ ক'লে, এইটো লোৱা। টকাখিনি দেখি মই আচৰিত হৈ সুধিলোঁ, পাপা, মোক ইমান টকা কিয় দিছা? পাপাই আৰু 10,000 উলিয়াই ক'লে, এইটোও লোৱা। এই 20,000টো ৰাখা। ইমান পইচা দেখি মই আনন্দিত হৈ খৰধৰকৈ টকাখিনি হাতত ল'লোঁ। পাপাই তেতিয়া ক'লে, কিন্তু মাজনী, এটা কথা, মোৰ কথা শুনিব লাগিব। মই আচৰিত হৈ সুধিলোঁ, পাপা, ইয়াত ইমান বিশেষ কি? তোমাৰ সকলো কথাই মই শুনি আহিছোঁ। পাপাই ক'লে, মাত্ৰ এটা কথা মানি লোৱা, এতিয়াৰ পৰা তোমাৰ বৌয়ে যিমানেই কান্দি বা চিঞৰি নাথাকক কিয়, তুমি তাইৰ ওচৰলৈ গৈ তাইৰ কথাত গুৰুত্ব নিদিবা। তাই এগৰাকী বিবাহিত মহিলা, আৰু তাই নিজেই নিজৰ সমস্যা সমাধান কৰিব। তাইৰ সমস্যাৰ লগত জড়িত হোৱাৰ কোনো প্ৰয়োজন নাই। পাপাৰ কথা শুনি মই হ'ব বুলি কৈ আঁতৰি যাবলৈ ধৰিলোঁ। মই ভাবিছিলোঁ পাপা মোৰ লগত আহিব, কিন্তু মোৰ আচৰিত লাগিল যে তেওঁ ঠিক তাতেই থিয় হৈ আছিল। পিছত ঘূৰি চাই দেখিলোঁ পাপা বৌৰ কোঠাটোৰ ফালে আগবাঢ়িছে। মোক বৌৰ কোঠাৰ পৰা উলিয়াই আনি পাপাই নিজেই বৌৰ কোঠালৈ যোৱাত মই যথেষ্ট আচৰিত হৈছিলোঁ। মোৰ বৰ খং উঠিল। সেই খঙত মই মাৰ কোঠালৈ গ'লোঁ। মোক খং উঠা দেখি মায়ে সুধিলে,
কি হৈছে অনু, ইমান খং কিয়? মাক মই সকলো কথা ক'লোঁ। দেউতাই মোক বৌৰ কোঠাৰ পৰা বাহিৰ কৰি তাইৰ কোঠাত সোমাইছে বুলি ক'লোঁ। মোৰ কথা শুনি মাৰ মুখখন ৰঙা পৰি গ'ল আৰু তাৰ পিছত মায়ে ক'লে, ঠিক আছে অনু, পাপা তাইৰ শহুৰ, বোৱাৰীৰ কোঠাত সোমাই গ'লেই ধৰিবা, তাতে কি ডাঙৰ কথা, বেছি চিন্তা নকৰিবা। মোৰ এনে লাগিল যেন মা বিচলিত হৈ আছে যদিও তেওঁৰ খংটো দমন কৰি আছে। তেতিয়া মায়ে মোক ক'লে, অনু তোমাৰ ৰুমলৈ গৈ শুই যোৱা, ইতিমধ্যে বহুত দেৰি হৈছে। মাৰ কথাত মই সন্তুষ্ট হোৱা নাছিলোঁ। হৃদয়ত আবদ্ধ হৈ থকা চিন্তাটো এৰি দিব পৰা নাছিলোঁ। কিয় দেউতাই মোক বৌৰ কোঠাৰ পৰা বাহিৰ কৰি নিজেই তাইৰ কোঠালৈ সোমাই গ'ল। এইবোৰ চিন্তাত বিভ্ৰান্ত হৈ মই নিজৰ কোঠালৈ উভতি আহিলোঁ আৰু মই টোপনি যাবলৈ চেষ্টা কৰিলোঁ। কিন্তু টোপনি মোৰ চকুৰ পৰা আঁতৰি গ'ল। বৌৰ কান্দি থকা মুখখন বাৰে বাৰে মনলৈ আহি থাকিল। বৌ কিয় ইমান চিন্তিত হৈ পৰিল? তাই কিয় ইমান ভয় খাইছিল? মোৰ পিয়াহ লাগিল, গতিকে পানী খাবলৈ মই পাকঘৰলৈ গ'লোঁ। ড্ৰয়িং ৰুমত বাহিৰলৈ চাওঁতে দেখিলোঁ দাদা চোফাত বহি আছে। তাক চিন্তিত যেন লাগিছিল আৰু চিগাৰেট খাই আছিল। সহানুভূতি অনুভৱ কৰি দাদাৰ ওচৰলৈ গৈ সুধিলোঁ, দাদা এই সময়ত বাহিৰত কি কৰি আছা? বৌৰ লগত থাকিব লাগে। মোৰ মাত শুনি দাদাই খঙেৰে মোৰ ফালে চাই ক'লে, তুমিও ইয়ালৈ আহিছা পাপাৰ চমচি, মোক ইয়াত মোৰ ভাগ্যৰ ওপৰত এৰি দিয়া। কিন্তু দাদা কিয় এই কথা কৈছা? পাপাই মোক পঠোৱা নাছিল, তোমাক দুখত থকা দেখিলোঁ। গতিকে দাদায়ে খঙৰে ক'লে, ইয়াৰ পৰা আঁতৰি যা। চকুৰ পৰা চকুলো বৈ আহিল। মই ঘূৰি আহিবলৈ ওলাইছিলোঁ যেতিয়া দাদায়ে ক'লে, ঠিক আছে শুনা, পাকঘৰৰ পৰা মেচৰ বাকচ এটা আনিবা। মই ভাবিলোঁ হয়তো দাদায়ে চিগাৰেট জ্বলাব, সেইবাবেই সি বিচাৰিছে। পাকঘৰৰ পৰা মেচ বক্স এটা আনি দাদাৰ হাতত দি দিলোঁ। কিন্তু এইটো কি? দাদাৰ এই কাৰ্যত মই স্তম্ভিত হৈ পৰিলোঁ। দাদাই জুইশলা এটা জ্বলাই পাপাই দিয়া উপহাৰটো জ্বলাবলৈ ধৰিলে। পাপাই মোৰ দাদাক বিয়াত পিন্ধিবলৈ বৰ ধুনীয়া শ্বেৰৱানী উপহাৰ দিছিল আৰু সেই একেটা শ্বেৰৱানী জ্বলাই আছিল। মই সম্পূৰ্ণ স্তম্ভিত হৈ পৰিলোঁ। খৰধৰকৈ আগবাঢ়ি গৈ জুই নুমুৱাবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ। জুই নুমাই থাকোঁতে মই ক'লোঁ, দাদা কি কৰিলা? পাপাই ইমান মৰমেৰে তোমাক উপহাৰ দিলে আৰু তুমি জ্বলাই দিলা। তেতিয়া দাদাই হঠাৎ খঙেৰে ক'লে, অনু ইয়াৰ পৰা আঁতৰি যোৱা, মোক কোনো প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই। এতিয়াই মোৰ চকুৰ আগৰ পৰা আঁতৰি যা। দাদাৰ খং দেখি মই কঁপিবলৈ ধৰিলোঁ আৰু কান্দি কান্দি মোৰ কোঠালৈ আহিলোঁ। গোটেই ৰাতিটো মোৰ টোপনি নাহিল আৰু 6 বজাত টোপনি আহিল। কিন্তু ৰাতিপুৱা 7 বজাত সাৰ পাই বাহিৰলৈ ওলাই আহি দেখিলোঁ পাপাই চোফাৰ চিৰিয়াছ হৈ বহি আছে। মোক দেখাৰ লগে লগে তেওঁ ক'লে, মই মোৰ বোৱাৰীৰ বাবে ব্ৰেকফাষ্ট বনাবলৈ ওলাইছোঁ। প্ৰকৃত কন্যাটো বোৱাৰীহে, নিজৰ কন্যা সন্তানটো আন এখন ঘৰৰ সম্পত্তি। পাপাৰ পিছে পিছে পাকঘৰলৈ আহি দেখিলোঁ পাপাই বৌৰ বাবে ব্ৰেকফাষ্ট বনাব ধৰিছে। মই দেখি আচৰিত হ'লোঁ আৰু পাপাই কিয় ইমান চিন্তিত বৌক লৈ। মই পাপাক ক'লোঁ, পাপা তুমি বৌৰ বাবে কিয় ব্ৰেকফাষ্ট বনাইছা আৰু কিয় ইমান চিন্তিত হৈ আছা বৌক লৈ? মোৰ কথা শুনি পাপাই ক'লে, তাই মোৰ ল'ৰাৰ পত্নী। যদি মই তাইৰ বাবে চিন্তা নকৰোঁ তেন্তে তাইৰ বাবে কোনে চিন্তা কৰিব? তোমাৰ মায়েতো আপত্তি উলিয়াইয়ে থাকে। কোনে জানে তাই নতুন বোৱাৰীজনীৰ বাবে ব্ৰেকফাষ্ট বনাবনে নবনাই। ইতিমধ্যে মাও আহিল। মাক অলপ হতাশ যেন লাগিছিল। মোক আচৰিত হৈ থিয় হৈ থকা দেখি আৰু পাপাক ব্ৰেকফাষ্ট প্ৰস্তুত কৰি থকা দেখি মায়ে মোক সান্তনা দিবলৈ চেষ্টা কৰিলে আৰু তাৰপিছত মোক ক'লে, অনু আই তুমি বাহিৰত গৈ বহা, মই তোমাৰ বাবে ব্ৰেকফাষ্ট প্ৰস্তুত কৰি লৈ আহিম। ঘৰখনৰ পৰিৱেশটো বৰ আচহুৱাকৈ চলি আছিল। কোনেও মোক একো কোৱা নাছিল। মোৰ মূৰৰ সামান্য বিষ হ'বলৈ ধৰিলে। মনৰ পৰা সকলো চিন্তা আঁতৰাই মূৰটো জোকাৰি মোৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। যেতিয়া দেখিলোঁ কোঠাৰ পৰা দাদা বৌ ওলাই আহিছে। বৌ বগা কাপোৰ পিন্ধিছিল। তাই কোনো মেকআপ কৰা নাছিল, কোনো গহনাও পিন্ধা নাছিল। বৌক দেখি মই থতমত খালোঁ। নতুনকৈ বিয়া হোৱা কইনাৰ দৰেই একো নাছিল। দাদা আৰু বৌ গৈ ব্ৰেকফাষ্ট টেবুলত বহিল। মই ৰুমত সোমোৱাৰ সলনি ব্ৰেকফাষ্ট টেবুলৰ ওচৰলৈ আহি বৌৰ কাষত বহিব ধৰি বৌক মাতিলোঁ,
বৌ, মই সম্পূৰ্ণকৈ বহিবও পৰা নাছিলোঁ যেতিয়া পাপাই খঙেৰে ক'লে, অনু, মই তোমাক কি ক'লোঁ যে তুমি এই বিষয়টোৰ পৰা আঁতৰি থাকিব লাগে? মই তোমাক কৈছিলোঁ তুমি বৌৰ লগত কথা নাপাতিবা, সিহঁতৰ পৰা আঁতৰি থাকা, সিহঁতৰ ওচৰত থকাৰ কোনো প্ৰয়োজন নাই। মোৰ কথা নামানা নেকি? ভাল ছোৱালীবোৰ এনেকুৱা নহয়। মাক দেউতাকৰ কথা মানি লোৱাটো তোমাৰ কৰ্তব্য। পাপাৰ কথা শুনি দাদায়ে খঙেৰে পাপালৈ চাই ক'লে, পাপা, আমি ইমানো ভদ্ৰ নহয়। পাপাই দাদাৰ কথা শুনিও তাক আওকাণ কৰিলে। মই উঠি নগ'লোঁ আৰু ব্ৰেকফাষ্ট খাই থাকিলোঁ। আমি ব্ৰেকফাষ্ট খাবলৈ আৰম্ভ কৰাৰ মাত্ৰ 10 মিনিট হ'ল চাগে, কোনোবাই দুৱাৰত টোকৰ মাৰিলে। টোকৰ শুনাৰ লগে লগে বৌৰ মুখখন শেঁতা হৈ পৰিল। দাদা আৰু পাপাই দুৱাৰখন খুলিবলৈ গ'ল আৰু বৌ পিছে পিছে গ'ল। মই সিহঁতৰ পিছে পিছে যাব খোজোতে মায়ে মোক ৰখাই ক'লে, তোমাৰ পাপায়ে কি ক'লে? যে ডাঙৰৰ মাজত জোৰকৈ হস্তক্ষেপ কৰিব নালাগে। মাজনী, তোমাৰ ব্ৰেকফাষ্ট খাই তোমাৰ ৰুমলৈ যোৱা। 15 মিনিট পাৰ হৈ গ'ল যদিও তেওঁলোক এতিয়াও ঘূৰি অহা নাছিল। ইমান সময় সিহঁতে কি কথা পাতি আছিল নাজানো। অহা মানুহজন কোন আছিল নাজানো। মায়ে মনে মনে ব্ৰেকফাষ্ট খাই আছিল, যেন তেওঁৰ কোনো কথাত গুৰুত্বই নাই। মাত্ৰ অলপ সময় পাৰ হৈ গ'ল আৰু তাৰপিছত বৌৰ ডাঙৰ চিঞৰ শুনিলোঁ। লগে লগে উঠি বাহিৰৰ ফালে দৌৰিলোঁ। তেতিয়া মায়ে মোৰ হাতখন ধৰি ক'লে, অনু, তুমি একেবাৰেই বুজি পোৱা নাই। তুমি এই কথাটোৰ পৰা আঁতৰি থকা উচিত। মই কান্দিবলৈ ধৰিলোঁ। মা, মই নাজানো বৌৰ কি হৈছে, তাই কিয় চিঞৰিছে। আমি বাহিৰলৈ ওলাই গৈ চাব লাগে। মায়ে মোৰ কথা শুনি কোনো সঁহাৰি দিয়া নাছিল, মাথো চকুলো টুকিছিল। মই চিঞৰি উঠাত মায়ে মাথো ক'লে, অনু, মই একো কৰিব নোৱাৰোঁ। মোৰ ঘৰটো বচাব লাগিব। মই ধ্বংস কৰিব নিবিচাৰোঁ। মই অসহায়। অনু, মই একো কৰিব নোৱাৰোঁ। পাপা আৰু মোৰ দাদাই বাহিৰৰ পৰা দুৱাৰত তলা মাৰি থৈছিল। মই জোৰেৰে দুৱাৰত ঢকিয়াই আছিলোঁ, কিন্তু কোনেও খুলি দিয়া নাছিল। বৌৰ চিঞৰবোৰ জোৰেৰে বাঢ়ি আহিছিল। তাই চিঞৰি আছিল। প্ৰায় 2-3 ঘণ্টাৰ পাছত দুৱাৰখন খুলিলে আৰু তিনিওজন সোমাই আহিল আৰু বৌ তাইৰ কোঠালৈ যাবলৈ ধৰিলে। ময়ো বৌৰ পিছে পিছে তাইৰ ৰুমলৈ যাবলৈ ধৰিলোঁ। তেতিয়া পাপাই খঙেৰে মোক ক'লে, এই নীলাজ মহিলাৰ পিছে পিছে যোৱাৰ কোনো প্ৰয়োজন নাই। এইবাৰ ময়ো ক'লোঁ, পাপা, তুমি কিয় এনেকৈ কৈছা? মোক উত্তৰ নিদিয়াকৈ তেওঁ কোঠালৈ গ'ল। এইখন ঘৰত শান্তি বোলা বস্তুটো নাইকিয়া হৈ গৈছে। ঘৰখনত কি হৈ আছে একো বুজিব পৰা নাই। এই বুলি কৈ মই নিজৰ ৰুমলৈ আহিলোঁ। বৌৰ কাৰণে মোৰ টেনচন হৈ আছিল। যেতিয়াই ঘৰৰ সকলো মানুহে ইফালে সিফালে গ'ল, মই মনে মনে বৌৰ কোঠালৈ গ'লোঁ। বৌক লগ কৰি সুধিবলৈ মন গ'ল, তাই কিয় ইমান চিঞৰিছিল। মই বৌৰ ৰুমৰ দুৱাৰখন ঠেলি দিওঁতেই ভিতৰৰ পৰা তলা বন্ধ হৈ আছিল। মই কেইবাবাৰো লাহে লাহে বৌক মাতিলোঁ, কিন্তু বৌয়ে দুৱাৰখন খোলা নাছিল। মন দি শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু ভিতৰৰ পৰা বৌৰ হুমুনিয়াহ শুনিলোঁ। মই বৌক আকৌ মাতিবলৈ ওলাইছিলোঁ, তেনেতে কোনোবাই আমাৰ বাহিৰৰ দুৱাৰ মুখত মাত দিলে। দুৱাৰখন খুলিবলৈ গৈ দেখিলোঁ আমাৰ চুবুৰীৰ এগৰাকী মহিলা থিয় হৈ আছে। তাই মুখত এটা বৰ শান্তিপূৰ্ণ হাঁহি। মোক দেখি তাই ক'লে, অনু, তোমাৰ মা ক'ত? সেই মহিলাগৰাকীক ভিতৰলৈ আনি চোফাত বহিবলৈ দি মাক মাতিলোঁ। মাও আহি তাইৰ কাষত বহিল। অলপ সময় কথা পতাৰ পাছত তাই সুধিলে, শোভা, তোমাৰ ঘৰত কি হৈছে? তোমাৰ ঘৰৰ পৰা বহু হুলস্থুল আহিছিল। বোৱাৰীৰ চিঞৰি থকা শব্দ। এইটোও সম্ভৱনে? বিয়া হোৱা 2 দিনো হোৱা নাই আৰু তুমি এই নাটকখন আৰম্ভ কৰিছা? সেই মহিলাগৰাকীৰ কথা শুনি মায়ে কৈছিল যে মই এই বিষয়ত একো কৰিব নোৱাৰোঁ। এয়া মোৰ স্বামীৰ কথা, তেওঁ নিজেই সমাধান কৰিব। মাৰ কথা শুনি মহিলাগৰাকীয়ে ক'লে, হেৰা শোভা, এইটো কি? তোমাৰ স্বামীৰ কথা কেনেকৈ হ'ব পাৰে? এইটো তোমাৰ ল'ৰাৰ কথা। তুমিও এই কথাটোত সমাধান কৰা উচিত। মায়ে আৰু একো নক'লে আৰু মনে মনে উঠি নিজৰ ৰুমলৈ গ'ল। মহিলাগৰাকীও মুখ ফুলাই ঘৰলৈ উভতি গ'ল। মাৰ পিছে পিছে গৈ কোঠাটোত সোমাই দেখিলোঁ মায়ে কান্দি আছে। মাৰ ওচৰলৈ গৈ মাক শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ। মা, কি হৈছে? এই ঘৰত কি হৈছে? তুমি আহি কিবা এটা নকৰা কিয়? মোৰ কথা শুনি মায়ে ক'লে,
অনু, তুমি এতিয়াও সৰু, এই বিষয়ত নুসুমোৱাই ভাল। তোমাৰ দেউতাই সকলো চম্ভালি ল'ব। এনেকৈ কৈ মায়ে চাদৰেৰে মুখ ঢাকি শুই পৰিল। কিছু সময় মাৰ লগত থাকিলোঁ। তাৰ পিছত ওলাই আহি চোফাত বহিলোঁ। মাত্ৰ 5 মিনিট হ'ল যেতিয়া মোৰ বৌয়ে তাইৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহি মোক সুধিলে, মোক কাগজ আৰু কলম দিয়া। বৌ, কাগজ আৰু কলমেৰে কি কৰিবা? মই সুধিলোঁ। বৌয়ে মোৰ ফালে চাই থাকিবলৈ ধৰিলে। মনে মনে কলম আৰু কাগজ এখন আনি বৌক দিলোঁ। মই তাইক কাগজ আৰু কলমটো দি মোৰ কোঠাত সোমাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলোঁ। ময়ো মোৰ কোঠালৈ আহি জিৰণি লোৱাৰ উদ্দেশ্যৰে শুই পৰিলোঁ। ঘৰখনত কি চলি আছে মই বুজিব পৰা নাছিলোঁ। সন্ধিয়া দাদা অফিচৰ পৰা আহি মুখখন নিৰাশ হৈ একো নোখোৱাকৈয়ে নিজৰ ৰুমলৈ গ'ল। মাত্ৰ কেইটামান মুহূৰ্ত পাৰ হৈ গ'ল আৰু হঠাতে ঘৰটোত এটা ধুমুহা আহিল। দাদাৰ কোঠাত জোৰেৰে চিঞৰ বাখৰৰ শব্দ হ'ল যদিও এইবাৰ মাতটো বৌৰ নহয়, দাদাৰ। দৌৰি দাদাৰ ৰুমলৈ গৈ দেখিলোঁ দাদায়ে জোৰেৰে চিঞৰি কান্দিছে। মা আৰু পাপাও দাদাৰ ৰুমলৈ আহিছিল। দাদায়ে চিঞৰি চিঞৰি কৈ আছিল, পাপা, নৰ্মদাক বচাওক, তাইৰ মৃত্যু হ'ব। প্লিজ বাবা, নৰ্মদাক বচাওক। বৌৰ ফালে আঙুলিয়াই দাদায়ে ক'লে। মই দৌৰি আহিলোঁ বৌৰ ওচৰলৈ। তাই মুখ তল কৰি শুই আছিল আৰু তাইৰ মুখৰ পৰা তেজ ওলাই আহিছিল। এই কথা দেখি মই চিঞৰি উঠিলোঁ। দাদায়ে জোৰেৰে চিঞৰি পাপাক কৈ আছিল, প্লিজ পাপা, নৰ্মদাক বচাওক, আমি তাইক হস্পিটাললৈ লৈ যোৱা উচিত। কিন্তু পাপাই ক'লে, নাই বিক্কু, আমি তাইক হস্পিটাললৈ লৈ নাযাওঁ। তাই নিজেই নিজৰ মৃত্যুক নিয়ন্ত্ৰণ জনাইছে। তাই এই পৃথিৱীখন এৰি গুচি গৈছিল। মই জোৰেৰে কান্দি আছিলোঁ। মাৰ চকুৰ পৰাও চকুলো বৈ আহিছিল। বৌ আৰু এই পৃথিৱীত নাছিল। মই এই সত্যক মানি ল'ব পৰা নাছিলোঁ। দাদা এজন নিৰ্জীৱ মানুহৰ দৰে বিচনাত প্ৰাণহীন হৈ পৰিছিল। বৌলৈ চাই মই কান্দি আছিলোঁ। বৌৰ সেই নিৰ্দোষী আৰু ভয় খোৱা মুখখন মোৰ চকুৰ সন্মুখত আহি থাকিল। কেনেকৈ বৌয়ে কানি কানি মোক কৈছিল, প্লিজ মোৰ ওচৰৰ পৰা আঁতৰি নাযাবা, মই মৰিম। আৰু আজি সঁচাকৈয়ে বৌ মৰি গৈছিল। সকলোৱে চিন্তিত হৈ থিয় হৈ আছিল। পাপাৰ মুখত গভীৰ নিস্তব্ধতা আহিছিল। তেতিয়া পাপাই দাদাক ক'লে, নৰ্মদাৰ পৰিয়ালক ফোন কৰা, আহি তাইক লৈ যাবলৈ। দাদায়ে নৰ্মদাৰ পৰিয়ালক ফোন কৰিলে। বৌৰ পৰিয়ালটো আহি খঙত চিঞৰি দাদাক দোষ দিবলৈ ধৰিলে। ক'লে যে, আপুনি আমাৰ ছোৱালীৰ হত্যাকাৰী। ক'ত আমাৰ ধুনীয়া ভনী আৰু আপুনি সাধাৰণ চেহেৰাৰ মানুহ। আপুনি আমাৰ ছোৱালীজনীক চিঞৰিছিল কাৰণ বিয়াৰ আগতে তাই মানুহৰ আগত আপোনাক বান্দৰ বুলি কৈছিল। হয়তো সেইবাবেই আপুনি আমাৰ ছোৱালীজনীক হত্যা কৰিলে। যদি আপুনি তাইক ৰাখিব নোৱাৰে, তেতিয়া আপুনি কিয় তাইক বিয়া কৰাইছিল আৰু তাইক কিয় লগত লৈ আহিছিল? আমি আমাৰ ছোৱালীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰিম। আমি পুলিচক ৰিপৰ্ট দিম যে আপুনি আমাৰ ছোৱালীজনীক হত্যা কৰিছে। বৌৰ মাকৰ ফালৰ ককায়েক ভায়েকে দাদাক দোষ দিছিল আৰু গুচি গৈছিল। পাপাও গভীৰ চিন্তাত পৰিছিল। পাপাই আমাক সকলোকে বৌৰ কোঠাৰ পৰা বাহিৰলৈ ওলাব দি ক'লে, তোমালোক সকলোৱে ওলাই যোৱা। আৰু আমি সকলো ওলাই যোৱাৰ পিছত পাপাই ভিতৰৰ পৰা কোঠাটোক তলা মাৰি ভিতৰত বহিল। এই কথা মোৰ বুজাৰ বাহিৰত। পাপা কিয় কোঠাটোৰ ভিতৰত বহি আছিল? বৌৰ মাক দেউতাকে বৌৰ মৃতদেহটো লৈ গৈছিল যদিও পাপা কোঠাটোৰ ভিতৰতেই আবদ্ধ হৈ বহি আছিল। বাহিৰলৈ ওলাই নাহি কাকো সোমাবলৈ দিয়া নাছিল। কিছু সময়ৰ পাছত পুলিচ আমাৰ ঘৰলৈ আহিছিল। কিছু সময় সোধা পোছা কৰি পুলিচে মোৰ দাদাক মুকলি কৰি দিলে। আমাৰ ঘৰলৈ পুলিচৰ দলটোও আহিল। পাপাই ঘৰত কাকো সোমাবলৈ নিদিছিল যদিও পুলিচক সোমাবলৈ দিলে। পাপায়ে পুলিচক কি ক'লে নাজানো। কোঠাটোত আত্মগোপন কৰি পুলিচক সকলো দেখুৱাই আছিল। গোটেই কোঠাটো তালাচী চলাই গুচি গ'ল আৰক্ষী। মা আৰু দাদাৰ অৱস্থা বেয়া আছিল, কান্দি আছিল। পাপাও নিমাত হৈ পৰিল। অৱশেষত আৰু সহ্য কৰিব নোৱাৰি খঙত মই ক'লো, তোমালোকে মোক কিবা এটা নোকোৱা কিয়? ঘৰত কি চলি আছে মই একো নাজানো। এতিয়া মই ইমান সৰু নহয় যে ঘৰৰ কথাবোৰ বুজি নাপাম। ময়ো বিয়াৰ বয়সৰ, মোৰো এই ঘৰত কি হৈ আছে সেইটো জনাৰ অধিকাৰ আছে। কিবা এটা জানিবলগীয়া আছে আৰু আপোনালোকে মোক কিয় একো নকয়? পাপা কিছু সময় মোৰ ফালে চাই থাকিল।
তাৰ পিছত মোৰ হাতত ধৰি মোক কাষত বহিবলৈ দিলে আৰু ক'লে, আহা অনু, মই তোমাক সকলো কথা ক'ম। এই বুলি পাপাই মোৰ হাতত এখন চিঠি দিলে। সেই চিঠিখন পঢ়ি থাকোঁতে মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গৈছিল। সেই চিঠিখন পঢ়িবলৈ মোৰ বৰ কষ্ট হৈছিল। বৰ সত্য গম পোৱাৰ পিছত মোৰ চকু দুটা ভয়ৰে ভৰি পৰিল। চিঠিখন পঢ়াৰ পিছত মই বুজিলোঁ যে বৌয়ে মোক সেইদিনা তাইৰ লগত থাকিবলৈ কিয় কৈছিল। কিয় তাই কৈছিল যে মই বদনাম হ'ম, মই মৰিম, মোক বদনামৰ পৰা বচোৱা, মৃত্যুৰ পৰা বচোৱা। আৰু আজি বৰ সঁচাকৈয়ে মৃত্যু হৈছিল। সেই চিঠিখন পাপাৰ হাতত দি কঁপা কঁপা মাতেৰে ক'লোঁ, পাপা, কিন্তু এই সকলোবোৰৰ বাবে দায়ী ব্যক্তিজনৰ নামো আপুনি গম পোৱা নাছিল? পাপাই বৰ দুখেৰে ক'লে, তুমিও মোক তোমাৰ দাদাৰ দৰে দোষী বুলি গণ্য কৰিছা নেকি? মই ক'লোঁ, নাই পাপা, মই তোমাক দোষ দিয়া নাই। তুমি কোনো ভুল কৰিব নোৱাৰা। মোৰ পাপাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। কিন্তু এই সকলোবোৰৰ কাৰণ আছিল যে কোনোবা এজন। পাপাৰ মুখত লাজ এটা আহিল আৰু গ'ল। পাপাই দুখেৰে ক'লে, হয় মাজনী, এই সকলোবোৰৰ বাবে যিয়েই দায়ী পুলিচে নিজেই উলিয়াই দিব। এইটো আমাৰ কাম নহয়। আমি সকলোৱে এই কথা পাতি আছিলোঁ। হঠাতে দাদা আহি পাপাৰ ভৰিৰ ওচৰত বহি কান্দি কান্দি ক'লে, পাপা, মোক ক্ষমা কৰিবা। মই তোমাক সন্দেহ কৰিছিলোঁ। মই নাজানিছিলোঁ যে নৰ্মতা এনেকুৱা মহিলা। যেতিয়াই তাই পাপাক অভিযোগ কৰিছিল মই তাইৰ কথা বিশ্বাস কৰিছিলোঁ। নৰ্মতাই কানি কানি মোক কৈছিল যে তোমাৰ দেউতাই মোক ভয় খুৱাই, মোক ঠেলি দিয়ে আৰু মোৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিব বিচাৰে। নৰ্মতাই মোক তাইৰ ওচৰলৈ আহিবলৈ নিদিলে আৰু মই নিবিচাৰিলেও নৰ্মতাৰ কথা বিশ্বাস কৰিছিলোঁ। আৰু সেইবাবেই সেই নিশা মই চিন্তিত হৈ বাহিৰত ঘূৰি ফুৰিছিলোঁ। আনকি তুমি দিয়া উপহাৰটো জুই লগাই দিছিলোঁ। মই বহুত মানসিক চাপত আছিলোঁ। কিন্তু মৃত্যুৰ সময়ত নৰ্মতাই মোক সঁচা কথা কৈছিল, তোমাৰ দেউতা নিৰ্দোষী। মই তোমাৰ দেউতাক চিনি নাপালোঁ। কিন্তু মোৰ এজন বন্ধুৰ লগত সম্পৰ্ক আছিল। তেওঁ মোৰ লগত একেখন কলেজতে পঢ়িছিল। আমি দুয়ো প্ৰেমত পৰিছিলোঁ। আমি দুয়ো স্বামী স্ত্ৰীৰ সম্পৰ্ক স্থাপন কৰিছিলোঁ। আমি বিয়া হোৱা নাছিলোঁ যদিও সোনকালেই বিয়া হ'বলৈ ওলাইছিলোঁ। কিন্তু তেতিয়ালৈকে তুমি মোক বিয়া কৰালা। নৰ্মতাই ক'লে যে তাইৰ বন্ধুৱে তাইক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ কৈছে যে যদি এতিয়া তুমি তোমাৰ স্বামীৰ লগত কিবা সম্পৰ্ক কৰা তেন্তে মই তোমাক মাৰি পেলাম। তোমাৰ কিছুমান ফটো মোৰ হাতত আছে, ভাইৰেল কৰি তোমাক বদনাম কৰি দিম। কিন্তু সেইদিনা যেতিয়া সেই সকলোবোৰ ফটো দুৱাৰমুখত পেলাই থৈ গৈছিল, তেতিয়া মই নিশ্চিত হৈছিলোঁ যে নৰ্মতাই মিছা কথা কৈছে। মই ইমানেই লাজ পাইছিলোঁ যে পাপাক সন্দেহ কৰিছিলোঁ। তেনেকৈয়ে খঙত মই নৰ্মতাৰ ওপৰত হাত দাঙিছিলোঁ। পাপা, আপুনি পুলিচক সকলো সঁচা কথা কৈ ডাঙৰ কাম কৰিলে আৰু লগতে নৰ্মতাই লিখা চিঠিখনো দেখুৱাই দিলে। এতিয়া নৰ্মতাই যে নিজকে হত্যা কৰিলে তাত কোনো সন্দেহৰ অৱকাশ নাই। আৰু নৰ্মতাৰ হত্যাৰ দোষী তাইৰ প্ৰেমিক। নহ'লে সেই মহিলাগৰাকীয়ে যোৱাৰ সময়তো আমাক বদনাম কৰিলেহেঁতেন। দাদালৈ চাই থাকোঁতে হঠাৎ পাপাক সুধিলোঁ, কিন্তু পাপা, সেইদিনা মোক বৰকোঠাৰ পৰা উলিয়াই আনি নিজেই বৰকোঠালৈ কিয় গ'লা? পাপাই ক'লে, সেইদিনা মই শুনিছিলোঁ নৰ্মতাই কাৰোবাৰ লগত ফোনত কথা পাতিছে। তাই সকলো ফটো তাইক ঘূৰাই দিবলৈ কৈছিল। তাই নতুন জীৱন আৰম্ভ কৰিব বিচাৰিছে। তাই কানি কানি কাৰোবাৰ লগত কথা পাতি আছিল। মই তোমাক কোঠাৰ পৰা উলিয়াই আনিছিলোঁ যাতে তুমি এই বিষয়ত জড়িত হ'ব পাৰা। তাইৰ পৰা আঁতৰি থাকা। মই নিজেই তাইৰ লগত কথা পাতি কি সমস্যা জানিব বিচাৰিছিলোঁ। মই তাইক মৰমেৰে সুধিবলৈ চেষ্টা কৰিলোঁ। কিন্তু তাই মোক একো কোৱা নাছিল। বৰঞ্চ তাই মোৰ ওপৰত খং উঠিবলৈ ধৰিলে। আপোনাৰ নতুন বোৱাৰীৰ কোঠাত এনেকৈ আহিবলৈ লাজ নাই নেকি? মই তাইক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলোঁ যে তাই মোক নিজৰ দেউতাকৰ দৰেই ব্যৱহাৰ কৰিব পাৰে আৰু তাইৰ হৃদয়ৰ সকলো কথা মোৰ লগত শ্বেয়াৰ কৰিব পাৰে। কিন্তু তাই মোক একো নক'লে। মই তাইক আত্মবিশ্বাসত ল'ব বিচাৰিছিলোঁ। গতিকে তাইক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি আছিলোঁ। আনকি আজি ৰাতিপুৱা তাইৰ বাবে ব্ৰেকফাষ্টো বনালোঁ, যাতে তাই মোক বিশ্বাস কৰে আৰু বিশ্বাস কৰে যে মই তাইক মোৰ নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিব বিচাৰোঁ। দাদায়ে হাতযোৰ কৰি আকৌ
এবাৰ দেউতাৰ ওচৰত ক্ষমা খুজিলে, দেউতা মোক ক্ষমা কৰি দিবা, কিন্তু যিটো হ'ল সেয়া ভালৰ বাবেই। নৰ্মদা আমাৰ জীৱনলৈ এটা বেয়া সপোনৰ দৰে আহিল, যিয়ে আমাক সকলো বিপদৰ সৈতে এৰি থৈ গ'ল। মই আচৰিত হৈ দাদাৰ ফালে চালোঁ। তাৰ মুখত কোনো অনুশোচনা নাছিল, নাই কোনো দুখ, নাই কোনো আক্ষেপ। এইটো সঁচা যে স্বামীৰ প্ৰতি বিশ্বাসী নোহোৱা নাৰীক পুৰুষে কেতিয়াও সন্মান নকৰে, তাই যিমানেই ধুনীয়া নহওক কিয় বা ধনী বাপেকৰ জীয়েকেই নহওক কিয়।